ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি ক আৰু খ যোগ নামৰ ষষ্ঠ পাঠত থকা বাক্য কেইশাৰী পঢ়ি চাম। আহাচোন আমি পঢ়িবলৈ আৰম্ভ কৰোঁ। প্ৰথম শাৰী বাক্য দিয়া হৈছে পংক মানে বোকা। বোকা তোমালোকে সকলোৱে চিনি পোৱা, এই বোকাক পংক নামেৰেও জনা যায়। ইয়াৰ পিছৰ শাৰী বাক্য দিয়া হৈছে দোলাক পালকিও বোলা হয়। দোলা মানে হৈছে আগৰ দিনত যেতিয়া মানুহৰ বিয়া হয় তেতিয়া কইনাক সেই দোলাত উঠাই দৰা ঘৰলৈ লৈ যোৱা হয়। এই দোলাখনক পালকি বুলিও কোৱা হয়। ইয়াৰ পিছৰ শাৰী বাক্য দিয়া হৈছে বলকল মানে গছৰ বাকলি। গছৰ বাকলিক মানে বলকল বুলিও কোৱা হয়। গছৰ বাকলিৰ আন এটা নাম বলকল। ইয়াৰ পিছৰ শাৰী বাক্য দিয়া হৈছে এস্কিম'সকল উত্তৰ মেৰুৰ অধিবাসী। অৰ্থাৎ এস্কিম'সকল উত্তৰ মেৰু অঞ্চলত বসবাস কৰে। একেবাৰে শেষৰ শাৰী বাক্য দিয়া হৈছে সূৰুযৰ আন এটা নাম ভাস্কৰ। আমাৰ যে সূৰ্যটো আছে, সূৰ্যক ভাস্কৰ নামেৰেও জনা যায়। সূৰ্যৰ আন এটা নাম হৈছে ভাস্কৰ। ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি আকৌ এবাৰ এই বাক্য কেইশাৰী পঢ়ি চাওঁ। পংক মানে বোকা, দোলাক পালকিও বোলা হয়। বলকল মানে গছৰ বাকলি, এস্কিম'সকল উত্তৰ মেৰুৰ অধিবাসী, সূৰুযৰ আন এটা নাম ভাস্কৰ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই বাক্য কেইশাৰী শুদ্ধকৈ পঢ়িবলৈ যত্ন কৰিবা।